নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আটাইৰে। বহু দিনৰ মূৰত এটা নতুন ভিডিঅ' বনাইছোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ এই নতুন ভিডিঅ'টোলৈ। যিসকলে নতুন ভিডিঅ'টোত সেইসকলে যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই আহিছোঁ মোৰ মাহীৰ ঘৰত অকণমান ফুৰিবলৈ, আৰু এতিয়া আমি বৰপেটা সত্ৰলৈ যাম। এয়া মোৰ মাহী। এতিয়া আমি ওলাইছোঁ যাব। আপোনালোকে চাই থাকিব, মই ভিডিঅ'ত দেখুৱাই থাকিম। আৰু মাহী আৰু মই এতিয়া ৰেডি যাবলৈ। বলা বলা বলা, দেৰি হৈছে আমাৰ। মই আৰু মাহী যাই আছো। আজি দিনটো ফুৰিম, মাহী ফুৰাব মোক। বতৰটো অলপমান ঠাণ্ডা। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব মোৰ ভিডিঅ'টো, আৰু যদি ভাল পায় লাইক কৰিব। আৰু এতিয়া আমি আহি পালোঁ বৰপেটা সত্ৰ। খুব ধুনীয়া। মই আগে পিছে আহি পোৱা নাই, আজিয়ে প্ৰথম আহি পাইছোঁ। আৰু সোমাই বহুত মনটো একদম সাত পৰি গ'ল। ইমান পবিত্ৰ ঠাই। ইয়াৰ ভিতৰে ইমান ধুনীয়া ঠাইখিনি, সঁচাকৈ বহুত মনোৰম ঠাই। আৰু এয়া পিছফালৰ পুখুৰীটো খুবেই ধুনীয়া। পুখুৰীটো আৰু ধূপ জ্বলাই ইয়াত এটা সেৱা কৰিব লাগে। মাহীয়ে সেৱা লৈছে। আৰু ময়ো ধূপ জ্বলাই ইয়াত এটা সেৱা লৈছোঁ, আশীৰ্বাদ লৈছোঁ ভগৱানৰ পৰা। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা এই সত্ৰ, বৰপেটা সত্ৰ দৰ্শন কৰিবলৈ মোৰ বহু আগৰ পৰাই হেঁপাহ আছিল, আৰু আজি মাহীৰ লগত সেই হেঁপাহ পূৰণ হ'ল।
আৰু এয়া সত্ৰৰ ভিতৰ ভাগ। মই সোমাব নোৱাৰিলোঁ কাৰণ মই ধুতি পিন্ধা নাছিলোঁ। ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত আকৌ আহিলে তেতিয়া নিশ্চয় ধুতি পৰম্পৰাগত সাজপাৰ পিন্ধি আহিম। তাকে প্ৰভুৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতৰ কৃপাত আকৌ আহিব পাৰোঁ ইয়ালৈ। এয়া সত্ৰৰ পৰা সত্ৰত সেৱা কৰি আহিলোঁ বাহিৰলৈ আৰু এতিয়া আমি ঘৰলৈ যাম। আহিলোঁ মাহী আৰু মই বৰপেটা সত্ৰৰ পৰা। ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। এয়া ঘৰ পালোহি। ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আকৌ নতুন এটা ভিডিঅ' লগ পাম। ঠিক আছে, ধন্যবাদ।